মৰমৰ বন্ধু বান্ধৱীসকল, জ্ঞানৰ পোহৰ চেনেলটোলৈকে আপোনালোক সকলোকে স্বাগতম। যদি আপোনালোকে আমাৰ চেনেলটোলৈ আজি ফাৰ্ষ্ট টাইম আহিছে, তেনেহ'লে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো দবাই দিব ছ' ডেট আপোনালোকে আমাৰ নতুন যিবোৰ ভিডিঅ'জ আপলোড হয় সেইবোৰৰ ন'টিফিকেশ্যন আপোনালোকৰ আগত অনতিপলমে গুচি যায়গৈ। আজি আমি টেট পৰীক্ষাৰ আপোনালোকৰ চিলেবাছটো ইন কণ্টিনিউৱেশ্যনত প্ৰিন্সিপালছ অফ চাইল্ড ডেভেলপমেণ্ট শিশু বিকাশৰ নীতিসমূহৰ পাৰ্ট 2ৰ গুৰুত্বপূৰ্ণ MCQsবোৰ ডিছকাছ কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব এণ্ড কমেণ্ট ছেকশ্যনত আমাক জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কুৱেশ্যনছবোৰ কেনেকুৱা লাগিছে। মুভিং আপ টু কুৱেশ্যন নম্বৰ 1, শিশু মনোবিজ্ঞানৰ আধাৰত কোনটো মন্তব্য উপযুক্ত? নম্বৰ 1, সকলো শিশু সমগোত্ৰীয়। নম্বৰ 2, কিছুমান শিশু সমগোত্ৰীয়। অপশ্যন নম্বৰ 3, কিছুমান শিশু অনন্য। নে অপশ্যন নম্বৰ 4, প্ৰতিটো শিশু অনন্য? এণ্ড দ্য কাৰেক্ট আনচাৰ ফৰ দিছ কুৱেশ্যন ইজ অপশ্যন নম্বৰ 4, প্ৰতিটো শিশু অনন্য। মুভিং আপ টু কুৱেশ্যন নম্বৰ 2, শিশু মনোবিজ্ঞানৰ কেন্দ্ৰবিন্দু নিম্নলিখিত কোনটো? অপশ্যন নম্বৰ 1, ভাল শিক্ষক। অপশ্যন নম্বৰ 2, শিশু। অপশ্যন নম্বৰ 3, শিকোৱাৰ প্ৰক্ৰিয়া। নে অপশ্যন নম্বৰ 4, বিদ্যালয়? দ্য কাৰেক্ট আনচাৰ ফৰ দিছ কুৱেশ্যন ইজ অপশ্যন নম্বৰ 2, শিশু। কুৱেশ্যন নম্বৰ 3 অন টু ইউৰ স্ক্ৰীনছ। নিম্নলিখিত কোনটো বিকাশৰ বাহ্যিক কাৰক? অপশ্যন নম্বৰ 1, অৰ্থনৈতিক অৱস্থা। অপশ্যন নম্বৰ 2, সামাজিক অৱস্থা। অপশ্যন নম্বৰ 3, আজীৱনৰ অভিজ্ঞতা। অপশ্যন নম্বৰ 4, ওপৰৰ সকলোবোৰ। দ্য কাৰেক্ট আনচাৰ ফৰ দিছ কুৱেশ্যন ইজ অপশ্যন নম্বৰ 4, ওপৰৰ সকলোবোৰ। কুৱেশ্যন নম্বৰ 4 অন টু ইউৰ স্ক্ৰীনছ। এজন শিক্ষকে শিশু বিকাশৰ সকলো দিশ জনাটো কিয় গুৰুত্বপূৰ্ণ? অপশ্যন নম্বৰ 1, শিক্ষাৰ্থীসকলৰ সমস্যাবোৰ বুজিবলৈ আৰু সমাধান কৰিবলৈ। অপশ্যন নম্বৰ 2, উপযুক্ত শিক্ষণ পদ্ধতি প্ৰয়োগ কৰিবলৈ। অপশ্যন নম্বৰ 3, শিক্ষাৰ্থীসকলৰ বাবে সঠিক শিক্ষণ পৰিৱেশ বিকশিত কৰিবলৈ। নে অপশ্যন নম্বৰ 4, ওপৰৰ সকলোবোৰ? কাৰেক্ট আনচাৰ ফৰ দিছ কুৱেশ্যন ইজ অপশ্যন নম্বৰ 4, ওপৰৰ সকলোবোৰ। কুৱেশ্যন নম্বৰ 5 আপোনালোকৰ স্ক্ৰীণত। উন্নয়ন হৈছে এক ক্ৰমিক আৰু লেহেম প্ৰক্ৰিয়া। উপৰোক্ত কথন বা নিম্নলিখিত কোনজন চিন্তাবিদে এই চিন্তাৰ সৈতে সম্পৰ্কিত? অপশ্যন নম্বৰ 1, মছলো। অপশ্যন নম্বৰ 2, স্কিনাৰ। অপশ্যন নম্বৰ 3, এৰিষ্টটল। নে অপশ্যন নম্বৰ 4, লভস্কি? দ্য কাৰেক্ট আনচাৰ ফৰ দিছ কুৱেশ্যন ইজ অপশ্যন নম্বৰ 2, স্কিনাৰ। মুভিং আপ টু কুৱেশ্যন নম্বৰ 6, উন্নয়ন হৈছে এক কেতিয়াও শেষ নোহোৱা প্ৰক্ৰিয়া। শিশু বিকাশৰ কোনটো নীতিৰ সৈতে এই চিন্তা জড়িত হ'ব পাৰে? অপশ্যন নম্বৰ 1, বিকাশ সহ সম্পৰ্কীয়। অপশ্যন নম্বৰ 2, বিকাশ নিৰন্তৰ। অপশ্যন নম্বৰ 3, বিকাশে এটা আৰ্হি অনুসৰণ কৰে। নে অপশ্যন নম্বৰ 4, বিকাশত পৰিৱৰ্তন অন্তৰ্ভুক্ত থাকে? দ্য কাৰেক্ট আনচাৰ ফৰ দিছ কুৱেশ্যন ইজ অপশ্যন নম্বৰ 2, বিকাশ এক নিৰন্তৰ প্ৰক্ৰিয়া। মুভিং আপ টু দ্য নেক্সট কুৱেশ্যন। এগৰাকী মাতৃয়ে লক্ষ্য কৰিছে যে তেওঁৰ এগৰাকী যমজ সন্তানে আনজনতকৈ দ্ৰুতগতিত খোজ কাঢ়িবলৈ শিকিছে। শিকাৰ এই পাৰ্থক্যটো বিকাশৰ কোনটো নীতিৰ সৈতে সম্পৰ্কিত? অপশ্যন নম্বৰ 1, বিকাশে মূৰৰ পৰা ভৰিলৈকে আগবাঢ়ে। অপশ্যন নম্বৰ 2, বিকাশে পৰ্যায়ক্ৰমে আগবাঢ়ে। অপশ্যন নম্বৰ 3, মানুহৰ বাবে উন্নয়ন বিভিন্ন গতিত আগবাঢ়ে। নে অপশ্যন নম্বৰ 4, বিকাশ সাধাৰণৰ পৰা নিৰ্দিষ্টলৈকে আগবাঢ়ে? দ্য কাৰেক্ট আনচাৰ ফৰ দিছ কুৱেশ্যন ইজ অপশ্যন নম্বৰ 3, মানুহৰ বাবে উন্নয়ন বিভিন্ন গতিত আগবাঢ়ে। মুভিং আপ টু কুৱেশ্যন নম্বৰ 8, সীতাই আন এজনী ছোৱালীক একেটা কাম কৰা দেখি হাতেৰে ভাত আৰু দাইল খাবলৈ শিকিছে। উন্নয়নৰ কোনটো নীতিৰ সৈতে ইয়াৰ সম্পৰ্ক আছে? অপশ্যন নম্বৰ 1, শিকাৰ দ্বাৰা বিকাশ হয়। অপশ্যন নম্বৰ 2, আগতীয়া বিকাশ পিছৰ বিকাশতকৈ অধিক গুৰুত্বপূৰ্ণ। অপশ্যন নম্বৰ 3, বিকাশে এটা আৰ্হি অনুসৰণ কৰে। নে অপশ্যন নম্বৰ 4, স্বকীয়তাৰ বিকাশ? এণ্ড দ্য কাৰেক্ট আনচাৰ ফৰ দিছ কুৱেশ্যন ইজ শিকাৰ দ্বাৰা বিকাশ হয়। মুভিং আপ টু কুৱেশ্যন নম্বৰ 9, শিক্ষকসকলে শিশু বিকাশৰ বিভিন্ন স্তৰৰ বিষয়ে জনাটো কিয় গুৰুত্বপূৰ্ণ? এ, শিকোৱা আৰু শিকাৰ প্ৰক্ৰিয়াৰ বাবে এক আৰামদায়ক পৰিৱেশ প্ৰস্তুত কৰিবলৈ। অপশ্যন বি, শিশুৱে সন্মুখীন হোৱা সমস্যাবোৰ জনা আৰু বুজিবলৈ। অপশ্যন চি, শিশুৰ সৈতে এক কাৰ্যকৰী যোগাযোগ স্থাপন কৰিবলৈ। এই অপশ্যনকেইটাৰ ভিতৰত আপোনালোকৰ সাব অপশ্যনছত আছে
যে অকল কেৱল এ কাৰেক্ট হয় নে কেৱল বি কাৰেক্ট হয় নে কেৱল এ আৰু চি দুয়োটা কাৰেক্ট হয় নে ওপৰৰ সকলোবোৰ কাৰেক্ট দ্য কাৰেক্ট আনচাৰ ফৰ দিছ কুৱেশ্যন ইজ ওপৰৰ সকলোবোৰ শুদ্ধ মুভিং আপ টু দ্য ফাইনেল কুৱেশ্যন নম্বৰ 10 অন টু ইউৰ স্ক্ৰীনছ নিম্ন শ্ৰেণীত শিক্ষাদানৰ প্লেৱে পদ্ধতি কিহৰ সৈতে সম্পৰ্কিত অপশ্যন নম্বৰ 1 শাৰীৰিক শিক্ষা কাৰ্যসূচীৰ তত্ত্ব অপশ্যন নম্বৰ 2 শিক্ষাদানৰ পদ্ধতিৰ নীতিসমূহ অপশ্যন নম্বৰ 3 বিকাশ আৰু বিকাশৰ মানসিক নীতি নে অপশ্যন নম্বৰ 4 শিক্ষাদানৰ সমাজতাত্ত্বিক নীতিসমূহ এণ্ড দ্য কাৰেক্ট আনচাৰ ফৰ দিছ কুৱেশ্যন ইজ অপশ্যন নম্বৰ 3 বিকাশ আৰু বিকাশৰ মানসিক নীতি গাইজ আজিৰ ভিডিঅ'টোত আমি ইমান কেইটা প্ৰশ্ন আপোনালোকৰ ডিছকাছ কৰিলোঁ আপোনালোকৰ কেনেকুৱা লাগিলে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আগন্তুক দিনত আমি কমপ্লিট চিলেবাছটো আপোনালোকৰ টেট এক্সামছ 2021ৰ কাৰণে কমপ্লিট কৰিম চ' আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো যদি ভাল লাগিছে আমাক লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম